Hello everyone. আকৌ এটা মৰম লগা ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেল হেনাশ্ৰীজ ব্লগলৈ স্বাগতম জনাইছো। আজি হ'ব আমাৰ এটা বহুত স্পেশাল ব্লগ কাৰণ কালি কাৰোবাৰ কিবা এটা আছে। সো আমাৰ আজি ৰাতিৰ পৰা এই আয়োজন চলিছে। এইফালে চাওক। সো কালি আমাৰ কাৰোবাৰ বাৰ্থডে আছে। এইটো সাৰপ্ৰাইজ থাকিলে মোৰ বাৰ্থডে আছে। তোমাৰ বাৰ্থডে বাকি মইতো একো গিফট চিফট নিদিওঁ তাইক। এতিয়া আমি কামত লাগি যাওঁ। বাকি আপোনালোকক কালি একদম ডেকোৰেশ্যন হোৱাৰ পিছত অকমান দেখাম কি কৰিম। বাকি একদম ফুল ভিডিঅ' কালি আপোনালোকক লগ পাই আছো। গতিকে এতিয়ালে চাই থাককচোন আমি কেনেকে কৰো। এইটো হৈছে বাহিৰৰ ডেকোৰেশ্যন আৰু এফালে এনেকে দিছো আৰু ভিতৰত অকমান বেলেগ কৰিছে বাৰু আপোনালোকৰ ভিতৰটো কাইলৈ আপোনালোকক ভালকে দেখাই আছো। এতিয়া বহুত ৰাতি হ'ল। সো আজিলৈকে বাই, কালি লগ পাইছো। ওকে, হেল্ল' এভৰিৱান। আজি হৈছে নেক্সট মৰ্নিং। কালি আমাৰ শুতে বহুত বেছি ৰাতি হ'ল আৰু সো এতিয়া ভাবিলো যে ৰাতিপুৱাই প্ৰেক্টিকেলক উইশ কৰোঁ আৰু মই ছাৰপ্ৰাইজটো দি দিওঁ কাৰণ তাইক সাৰপ্ৰাইজ কৰোঁ আৰু তাৰ অকণমান ধেমালি কৰিলোঁ। আৰু এইফালে চাওক, ৰাতি দেৰিকৈ হোৱাৰ কাৰণে এতিয়ালৈকে এটা উঠা নাই। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ। বাৰ্থডে কালি শুই আছে, উঠাই নাই। লাগে নাই গিফ্ট? হেপী বাৰ্থডে। আছে কি আছে বাৰ্থডে গিফ্ট? আৰু কিবা আছে ভিতৰত এটা কি আছে চাচোন। বাৰ্থডে গিফ্ট। এবাৰ চকু বন্ধ কৰ বাবু, চকু বন্ধ কৰ। কি আছে শুন। ঠান টানা নাই। ওয়েলকাম। এতিয়া আমাৰ এতিয়া বহুত কাম আছে। সো আমি বাকী পিছত লগ পাই আছো হয়নে? বাই বাই কৰি দিয়া, বাই বাই কৈ দিয়া, বাই। গিফ্ট চোৱাত বেছি। এতিয়া আমি আপোনালোকক পিছত বাকীখিনি দেখাই আছো। এতিয়া কামখিনি অকণমান কৰিলোঁ। আধা আধি কাম হ'ল আৰু বাৰ্থডে গাৰ্ল গৈছে স্কুলত। তো তাই স্কুলৰ পৰা আহিলে আজি আৰু নাম প্ৰসংগ আছে। তো এইফালে আমাৰ এজনী কিবা কৰি আছে। হাই, কি কৰি আছে তুমি ক'বা নেকি? তো বাকীবিলাক সবাই ভাগে ভাগে কাম কৰি আছে। বলক দেখাই আছো কি কৰি আছে। আকৌ নিমখ দিবৰ কাৰণে কালি অহা নাই, আজি আহি বেলুন ফুলাই আছে। হেল্ল' হাই। আৰু এটা এইফালে কলপাত ধুই আছে বেচাৰি কাম। দে আৰু একবাৰ দেখা একদম। এই যে কালি ডেকোৰেশ্যনটো, কিন্তু ইয়াৰ এটা ৰেড বেলুন ফাটি গ'ল, ইয়াতে এটা ৰেড বেলুন ফাটি গ'ল ৰাতি। এয়া চাওক, ফল মূল কাটি আছে। হাই, অলমষ্ট বাকী কাম হৈ গ'ল। এতিয়া মই প্ৰসাদখিনি ৰেডি কৰোঁ আৰু বাকী তাৰপিছত দেখাই আছোঁ। আজি আচলতে একচুৱেলি ৰক্ষা বন্ধনো আছে। তো মই ৰাখি আনিছোঁ, দাদাহঁতক পিন্ধাই দিম। প্ৰসাদ পানী অলমষ্ট কাটা হৈছে, মানে ৰেডি হৈছে। এয়া ফল মূল আছে, এয়া হৈছে প্ৰসাদ আৰু এয়া হৈছে কলটো। এনেকৈ কাটি থৈছোঁ। বাকী মানুহ এতিয়া আহি পোৱা নাই, আহিলে আপোনালোকক দেখাম বাৰু। আৰু এতিয়া চাওঁ বলকচোন কোনে কি কৰি আছে পাকঘৰৰ ফালে ফালে। এয়া চাওক চব্জি, চাওক ৰিল বনোৱা ব্যস্ত। এইফালে মানুহ, এইটো খৰি। মোৰ ৰাখীৰ কালেকশ্যন। ডাঙৰ দাদাক অলৰেডি পিন্ধালোঁ, বাট সৰু দাদা এতিয়ালৈকে গা ধোৱা নাই। এনেকৈ বহি আছোঁ, ৰখি আছোঁ। বাকী ভিডিঅ' নবনালোঁ কাৰণ বহুত লাজ পাওঁ মই। এতিয়া যেনেকৈ কথা কৈ আছোঁ, মানে কোনোবা আহি গ'লে মই মানে তেনেকুৱাই আৰু। সেইটো কাৰণে মই একো ভিডিঅ' চিডিঅ'বিলাক বনোৱা নাই।
মই হ'লো ৰেডি এতিয়া মই আৰু মন্দিৰৰ অকণমান কাম আছে সেইখিনি প্ৰসাদৰ যোগাৰখিনি কৰোঁ আৰু এতিয়া সৰু দাদাক গৈ পেলাই ৰাখিটো পিন্ধালে আৰু দেই এইবাৰ ৰাখিটো দাদাক এনেকৈ পিন্ধালোঁ কাৰণ আজি বহুত ব্যস্ততা তাৰ মাজতো ৰাখিটো পিন্ধাই দাদাৰ পৰা এনেকৈ আশীৰ্বাদ ল'লোঁ আপোনালোকৰ ফালে কেনেকৈ কৰে নাজানো বাৰু আমাৰ ফালে এনেকৈ দিওঁ চবৰে ঘৰৰ নিয়ম বেলেগ চ' আমি এনেকৈ দিওঁ মন্দিৰ বহুত আছে চ' প্ৰত্যেকতে প্ৰসাদ দিব লাগে আমাৰ এনেকৈ তো মই এতিয়া বাঢ়ি আছোঁ প্ৰসাদ আৰু আলহী ये देखो ये दोनों पागल जो अभी यहाँ पे बैठ के बना रहा है रील्स আৰু আমি ৱেইট কৰি আছো আমাৰ বাৰ্থডে গাৰ্ল এতিয়ালৈকে অহা নাই স্কুলৰ পৰা আহি আছে আৰু এইফালে আমাৰ আছে সুনু হাই বুলি কৈ দে হাই কি খবৰ চবে এনে চবে উৎপাত কিন্তু কেমেৰাৰ আগত আহিলে চবে লাজ কৰে বাৰ্থডে গাৰ্ল আহি গ'ল স্কুলৰ পৰা তাক আনিব যাওঁ ৰ'ব এতিয়া দেই এইজনী আহিছে লগত হাই বাৰ্থডে গিফট গাল গা চা ধুই এতিয়া ৰেডি বেলেগ ড্ৰেছ পিন্ধি লৈছে এতিয়া আৰু আমাৰ টিকলিও আজি এনেকৈ দাদা মাকক ৰাখি পিন্ধাই দিলে আমাৰ আজিকালি VIP মানুহ দেখাই পোৱা নাযায় হা একদম VIP আজিকালি বিজি পাৰ্চন বহুত পুৰা ফূৰ্তি ইহঁতৰ বাৰ্থডে বুলি ভগৱানৰ চৰণত এনেকৈ আশীৰ্বাদ লৈছে আমাৰ পোৱালি আজি সিজোৱাৰ পাছত নিমখ দিব আহিছে এইগিলা সিজা শাকত নিমখ দিব আহিছে না কি কয় এয়া এয়া কি দালি এইটো খেচাৰ দালি বুলি কয় আমাৰ ইয়াত অসমীয়াতে কি কয় দালি আৰু নেকি মাংস কাটি আছে নেকি হাঁহৰ মাংস কটা হোৱা নাই নেকি এইফালে কি এইটো কিহৰ মাংস হাঁহৰ মাংস নেকি এই আৰম্ভণি হাঁহ কাটি হোৱা নাই না মুৰ্গী একোৱেই হোৱা নাই হাঁহ এটা কৰি দিয়া আৰু হাঁহ এটা কৰি দিয়া দিয়া হাঁহ এটা কৰি দিয়া হাই ইমান ফৰ্চ কৰিব লাগে হাই কয় এই দৰ্শক হাই ক হাই 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 হয় এই কাঁচা সূতাটো এনেকে যেতিয়া এনেকা কৰিব তেতিয়া মানে এনেকে থাকে আৰু যেতিয়া ইয়াতে মানে পুলিষ্টাৰ নাইবা এই পাকোৱা সূতাবিলাক থাকে তাৰপিছত এনেকে ফুল খাই যায় আচ্ছা সেইটোৱে আৰু ধন্যবাদ আপোনাৰ মন্তব্য দিয়াৰ কাৰণে আগলৈ কাৰোবাক লাগিলে আপোনাৰ সূতাৰ বিষয়ে ক'বৰ কাৰণে পঠাই দিম হ'ব থেংক ইউ বহি আছে নগাঁৱৰ মানুহ বহি আছে সুদূৰ নগাঁৱৰ পৰা আহিছে বাৰ্থডে আজি চাহৰ আইটেম আছিলে চব ঘৰৰে বনোৱা আমাৰ আজি আমাৰ কেকটো চাওঁ মা বেটি के काजिया কাম বন নাই খালি খাই থাকে মুখত এনি টাইম খালি কিবা নহয় কিবা সোমাই আছে চাউল অলপমান দে Happy birthday to you. Happy birthday, Nimisha. Happy birthday to you. Friend is a killer star. Main বস্তুত ধৰিছে কিহৰ মাংস এয়া
এয়া কিহৰ মাংস হাঁহৰ মাংস এয়া হাঁহৰ মাংস এয়া হৈছে ভাত আইটেম দেখাম নাই যে আৰু এফালে কত বস্তি আছে নেকি তামাম মজা এই ৰাতি কৰি আছা গিফট এই যে আমার পাট পেলোয়া লাস্টত মোৰ অৱস্থা এই